মই গাঁৱৰ পৰিৱেশ বিচাৰিছো আকৌ মন গৈছে বোকা পানীৰ লগত মিলি যাবলৈ কিয় তুমি বোকা পানীহে ভাল পোৱা নেকি গাঁৱলৈ যাবা মন যায় যাবলৈ কোনোবা গাঁৱত গৈ বৰশী বাবলৈ বৰশী বাই পাইছা নিজান দুপৰীয়া গছৰ তলত সেউজীয়া হৈ পৰা দ পানীৰ তলত থকা মাছৰ কথা কল্পনা কৰি বহুদিন মই ৰৈ আছো বৰ ভাল পাওঁ ভোক লগা আম খোৱাৰ অভ্যাস তোমাৰ আছে যেন পাওঁ ভোক লগা আম বৰশী আৰু মাছ আচলতে মই মাছৰেই মানুহ এতিয়াও মোৰ চলাত মাছৰ গুণ লাগি আছে তেতিয়াহ'লে তুমি আলু পিটিকা খায়ো ভাল পোৱা জলফাই আচাৰ জিকা পোৰা এসপ্তাহলৈকে চাগে তোমাৰ গা ধোৱাৰো অভ্যাস নাই গা ধোৱাৰ প্ৰতি মোৰ এটা এলাৰ্জি আছে কিন্তু এইবোৰ কথা সমীৰ তই কি হ'ল আচৰিত হৈছ আৰে মই তোৰ কাৰণে ৰৈ আছিলো মই ভাবিছিলো তোৰ বাহিৰে এইবিলাক কথা কোনো শুনিব ছাৰপ্ৰাইজ না কিন্তু আচৰিত ভাই তই মোৰ মাতটো পাহৰিব লাগে নে এনেকুৱা পাহৰিব লাগে নে তই মোক নাই পাহৰা কিন্তু তোক মই ইয়াত পাম বুলি ভবাই নাই মই তোৰ বাবে ৰৈ আছো মিষ্টাৰ খেনচুৱা বল কিন্তু তই ইয়াত কেনেকে এইটো কোম্পানীত আৰে মোৰতো ইয়াত 5 বছৰে হ'ল তোৰহে 5 বছৰ একো খা খবৰ নাই মানুহ এনেকৈ নাইকিয়া হৈ যাব পাৰেনে ৰ চব কম তাইডাল ঢিলা কৰি লওঁ তোৰ কথা ফুকন ছাৰ একাউণ্টে তোলৈ ফোন কৰিম বুলি ভাবিছিলো কিন্তু খঙতে নকৰিলো আৰে ইমেইল এটাও কৰিব নোৱাৰো নে তোৰ ইমেইল আইডিৰ ভেলিডিটি থাকিলেহে